ইতিহাসৰ প্ৰতিটো ভৱিষ্যৎবাণী শেষত নোহোৱা হৈ যায়। কিন্তু কি হ'ব যদি এটা ভৱিষ্যৎবাণী ইমান ডাঙৰ ইংগিত আছিল যে ই বিশ্বৰ গতিপথ নিৰ্ধাৰণ কৰিলে। ভয়ৰ মাজতো ঈশ্বৰে ৰজা আহাজক এটা প্ৰতিজ্ঞা দিছিল, কেৱল সান্তনা নহয়, তেওঁৰ বিশ্বস্ততা প্ৰমাণ কৰিবলৈ এটা স্পষ্ট ইংগিত, সকলো প্ৰজন্মৰ বাবে এটা সংকেত। যিশয়া 7:14 এই কাৰণে প্ৰভুৱে নিজেই তোমালোকক এটা চিন বা সংকেত দিব। চোৱা, এগৰাকী কুমাৰী গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম ইমানুৱেল ৰখা হ'ব। ইমানুৱেল, ইয়াৰ অৰ্থ হৈছে আমাৰ লগত ঈশ্বৰ। এইটো কেৱল এটা জন্মৰ বিষয় নাছিল, এইটো আছিল নিজৰ লোকৰ মাজত শাৰীৰিকভাৱে বাস কৰা ঈশ্বৰৰ প্ৰতিজ্ঞা। ই ইতিহাসৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ঘটনা, অৰ্থাৎ যীশু খ্ৰীষ্টৰ আগমনৰ বাবে মঞ্চ স্থাপন কৰা হৈছিল। ইংগিতটো দিয়া হৈছে, ঈশ্বৰ দূৰত নাই, তেওঁ ইমানুৱেল। প্ৰায় 2000 বছৰ আগতে ভৱিষ্যদ্বক্তাই ঘোষণা কৰাৰ দৰে তেওঁ এতিয়াও আপোনাৰ সৈতে আছে। যদি এই পদটোৱে আপোনাক প্ৰেৰণা দিছে তেন্তে লাইক এটা কৰিব আৰু এনেদৰে ছুটি ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।